হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় আপোনালোকৰ খবৰ ভাল। পুনৰ আহিলোঁ মোৰ নতুন এটা ভিডিঅ' লৈ। আজি আহিলোঁ ধাননি পথাৰত ধান কাটিবলৈ। ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাওঁ। ব'লকচোন তেতিয়াহ'লে অকণো পলম নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আজি গোটেইখিনি ধান কাটি শেষ কৰিব লাগিব। ব'লকচোন তেতিয়াহ'লে অকণো পলম নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। হাজিৰা মানুহ পাবলৈ নোহোৱা হ'ল। ভাবিছিলোঁ ঠিকাতেই দিম বুলি। মানুহে নেপাওঁ, কি যে হ'ব। সেয়েহে নিজে কাটিবলৈ ল'লোঁ। আগতে গাঁৱৰ মানুহবোৰে লগ লাগি ইজনে সিজনৰ ঘৰত ধান কাটি দিছিলে, অৰ্থাৎ সাউৰি খোৱা বুলি কয়। বিনিময়ত এটা সুন্দৰকৈ খানা খোৱালেই হৈছিল। পিছে আজিকালি সেই পৰিৱেশটো নোহোৱাই হ'ল। কিমান যে ভাল লাগিছিল আগৰ সেই দিনবোৰ। হাঁহি ফূৰ্তি কৰি সকলোৱে একেলগ হৈ বিভিন্ন ধৰণৰ মনৰ কথা কৈ ধান কাটিছিলে, ভাল লাগিছিলে সঁচাকৈ। আজিকালি পিছে আগৰ সেই পৰিৱেশটো নাই। ইয়াৰ কাৰণটো বাৰু জানেনে বাৰু? ইয়াৰ কাৰণটো হৈছে মানুহবোৰৰ লাহে লাহে অভাৱ হ'বলৈ ধৰিলে। সেইকাৰণে আজিকালি বিনা টকাত কোনোৱে কাৰো ঘৰত কাম নকৰে, ধান কাটি নিদিয়া হ'ল। আগতে মানুহবোৰে ধান কাটি থাকি ধাননিৰ মাজতে একেলগে বহি ৰবাব টেঙা খাইছিল। কিমান যে সুন্দৰ পৰিৱেশ আছিল। পিছে আজিকালি এইবোৰ নোহোৱাই হ'বলৈ ধৰিছে। আজি ৰ'দটো বৰ চোকা, উপায়ো নাই। আজি গাত ৰ'দ নলগা মানুহৰ দৰে গোটেই ধানখিনি কাটি শেষ কৰিব লাগিব। আগতে যেতিয়া মানুহবোৰে ধান কাটি আছিলে, আমি লগৰবোৰৰ লগত লগ হৈ পথাৰে পথাৰে গৈ ধানৰ সি বুটলিছিলোঁ। কিমান যে ভাল লাগিছিলে সেই দিনবোৰ। মনত পৰিলে সঁচাকৈ বৰ ভাল লাগে। আপোনালোকৰ বাৰু ধাননি পথাৰৰ কিবা স্মৃতি মনত পৰেনে বাৰু? যদি মনত পৰে কমেণ্ট কৰি জনাবচোন, ভাল লাগিব। আগতে যেতিয়া গাঁৱৰ মানুহবোৰে একেলগে লগ হৈ মিলিজুলি ধান কাটি বিভিন্ন ধৰণৰ কাহিনী কৈ থাকি ধান কাটিছিল, কিমান যে ভাল লাগিছিল। শুনি থাকিবৰে মন গৈছিল। আজিকালি সেই পৰিৱেশবোৰ নোহোৱা হ'বলৈ ধৰিছে। আজিকালি সেই আগৰ পৰিৱেশটো নোহোৱা হোৱাৰ কাৰণটো কি জানেনে? আজিকালি উন্নত মানৰ ধান কটা মেচিন, ধান মৰা মেচিন ওলালে। সেইবাবে ঠাণ্ডা পানী আনিলা নেকি? দিয়া। আজি ইমান ৰ'দ দিছে জানানে? ধুনীয়া পানীকে খাই লওঁ ৰ। প্ৰখৰ ৰ'দত যদি এনেকৈ ধান কাটি থাকোঁতে কোনোবাই চাহ জলপান ঠাণ্ডা পানী আনি দিয়ে, কিমান যে ভাল লাগে নহয় জানো? মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। লগতে মোৰ মিথুন ব্লগ চেনেলটো যদি আপোনালোকে চাই আছে, ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ আহিছোঁ। জয় আই অসম।